প্ৰথম খবৰটো হৈছে এটা বৃহৎ ডাঙৰ খবৰ, কিয়নো এই মুহূৰ্তত এটা সৰ্বাধিককৈ ডাঙৰ খবৰ। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি পুনৰ কেবিনেট বৈঠক, জৰুৰীকালীন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল। এই কেবিনেট বৈঠকত ইতিমধ্যে কেইবাটাও লাইভ ঘোষণা আহি পৰিছে, কেইবাটাও বৃহৎ ঘোষণা, আৰু লগতে এই মুহূৰ্তত কি ঘোষণা আহিছে আমাৰ, কিয়নো লগতে কৈছে যে আজি ইতিমধ্যে পুনৰ বিশেষ সিদ্ধান্তসমূহ, আৰু প্ৰথমতে কৈছে যে সংখ্যালঘুৰ বাবে প্ৰমাণপত্ৰ দিব চৰকাৰে। লগতে কৈছে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল, আৰু এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে অসম চৰকাৰে। এতিয়াৰ পৰা ৰাজ্যৰ সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব প্ৰমাণপত্ৰ। সংখ্যালঘু লোকৰ প্ৰমাণপত্ৰ দিব চৰকাৰে। মুছলিম, খ্ৰীষ্টিয়ান, জৈন আৰু পাৰ্চী, বৌদ্ধ লগতে ধৰ্মৰ লোকসকলে লাভ কৰিব, আৰু সংখ্যালঘু চিনাক্তকৰণৰ বাবে এই প্ৰমাণপত্ৰ দিয়াৰ সিদ্ধান্ত অসম চৰকাৰৰ। আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজিৰ ইতিমধ্যে সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পিছত মন্ত্ৰী কেশৱ মহন্তই ইতিমধ্যে সংবাদমেল সম্বোধন কৰি কেইবাটাও কেবিনেটত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত সদৰি কৰিছে। কেশৱ মহন্তই এই মুহূৰ্তত লাইভ ঘোষণা কৰিছে। লাইভ ঘোষণা কৰা অনুসৰি সংখ্যালঘু প্ৰমাণপত্ৰৰ লগতে চৰকাৰে নতুনকৈ ৩,৭০০টা পুখুৰী খান্দি অমৃত সৰোবৰ হিচাপে নামাকৰণ কৰিব। ইয়াৰে ১,২০৮ কোটি টকা ধাৰ্য্যৰ সিদ্ধান্ত। একোটা পুখুৰী নিৰ্মাণৰ বাবদ ইতিমধ্যে খৰচ ২৮ লাখ টকাকৈ। লগতে সদৰি কৰিছে আজিৰ বৈঠকত সিদ্ধান্তসমূহ। চাহ বাগিচাৰ আৰু মাটি অধিগ্ৰহণ কৰিলে ক্ষতিপূৰণৰ আৰু ১০% ধন শ্ৰমিকসকলক পুনৰ সংস্থাপনৰ বাবে প্ৰদান কৰা হ'ব। মালিক পক্ষই চৰকাৰৰ পৰা এই টকা লৈ দিব লাগিব কৰ্মচাৰীসকলক। তাৰ পিছতো কৈছে যে চাহ বাগিচাত টুৰিজিম হিচাপে গঢ়িবলৈ অতিৰিক্তভাৱে ৫% অঞ্চল ব্যৱসায় কৰিবলৈ অনুমতি প্ৰদান, আৰু বাগিচাৰ কোম্পানীৰ মালিক পক্ষ বা চৰকাৰী পক্ষৰ আনক দায়িত্ব বা লিজত দিব নোৱাৰিব। আৰু লগতে কৈছে যে চাহ বাগিচাৰ যুৱক-যুৱতীক সংস্থাপন দিব লাগিব বুলি কৈছে। তাৰ পাছৰ সিদ্ধান্তটো ইয়াত আহি পৰিছে, কিয়নো ১৪,৫,০০,০০০ টকা অসম চাহ নিগমসমূহ কৰ্মচাৰীসকলৰ প্ৰভিডেণ্ট ফাণ্ডত জমা কৰিবলৈ এই মুহূৰ্তত মুকলি কৰি দিছে। কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ ভাল খবৰ, কিয়নো কৰ্মচাৰীসকলৰ বাবে ১৪২,৫,০০,০০০ টকা মুকলি কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। তাৰ লগতে ইয়াত কৈছে যে চাহ বাগিচাৰ ১,২৬৩গৰাকী শ্ৰমিকক বুড অইল গ্ৰাণ্ট হিচাপে ১ লাখ টকাৰ এককালীন সাহায্য আৰু নিমাহৰ কাৰণেও মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহায্য ঘোষণা কৰিছে। আৰু লগতে কৈছে যে ডক্টৰ বাণীকান্ত কাকতি কম্পিউটাৰ সাহায্য আঁচনিৰ অন্তৰ্গত ১,৩২৮গৰাকী শিক্ষকলৈ চিলিং ফ্ৰী দিয়াৰ হৈছে। এতিয়াৰ পৰা নিয়মিতভাৱে দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এতিয়াৰ পৰা এই দৰমহাৰ ক্ষেত্ৰত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, আৰু এই কথা স্পষ্ট কৰি দিছে যে দৰমহাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিয়মীয়া অতিৰিক্ত দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব বুলি এই কথা স্পষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাৰ কেবিনেটত কৰ্মচাৰীসকলৰ বাবে এই কেইবাটাও বৃহৎ ঘোষণা ভাল খবৰ দিছে। আজি ইতিমধ্যে পোৱাৰ পাছৰ খবৰ অৱশেষত নগাঁও আৰক্ষী জালত বটদ্ৰৱা থানাৰ আক্ৰমণৰ কাণ্ডৰ মূল অভিযুক্ত আছিকুল ইছলাম থানাই জ্বলাই দিছিল উচতনি। নগাঁও আৰক্ষীৰ বিশেষ অভিযানকাৰী গোটৰ অভিযানত গ্ৰেপ্তাৰ হৈছে বটদ্ৰৱা থানাৰ আক্ৰমণ কাণ্ডৰ আন এজন মূল অভিযুক্ত আছিকুল ইছলাম, আৰু ঢিং আৰক্ষীৰ সহযোগত অভিযান চলাই আছিকুলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অৱশ্যে সংবাদ মাধ্যমত বৰ্তমানলৈকে আৰক্ষীয়ে সবিশেষ তথ্য প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰিবলৈ কেইবাগৰাকীও মহিলাক আছিকুলে উচতনি দিয়াৰ ভিডিঅ' সংবাদ মাধ্যমত ভাইৰেল হৈছিল, আৰু ইয়াৰ পিছতে আৰক্ষী মূল অভিযুক্ত তালিকাৰ সন্নিৱিষ্ট কৰিছিল আছিকুলৰ নাম। ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা আছিকুলে আত্মগোপন কৰি আছিল, কিন্তু বৰ্তমানে আৰক্ষীৰ আছিকুলক ক'ৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল সেই সন্দৰ্ভত কোনো তথ্য দিয়া নাই বুলি জানিব পৰা গৈছে এই মুহূৰ্তত। আজি পোৱাৰ পাছৰ খবৰটো এই মুহূৰ্তত সৰ্বাধিককৈ ডাঙৰ খবৰটো, কিয়নো অৱশেষত বানপানীৰ ফলত পিছত সকলোৱে ভাবিছিল যে এইবাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব, কিন্তু এই মুহূৰ্তত ডাঙৰ সিদ্ধান্ত নিৰ্বাচনৰ বাবে এই মুহূৰ্তত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা এই মুহূৰ্তত সিদ্ধান্ত বাতিল কৰাৰ গ্ৰহণ কৰিছে। বানপানীৰ পিছত এইবাৰ নিৰ্বাচন বাতিল হ'ল উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ আৰু লগতে ইতিমধ্যে অধিবক্তাই ইয়াত কৈছে, কিয়নো উচ্চতৰ মাধ্যমিকৰ শিক্ষা পৰিষদৰ অভিযান কাণ্ড জীৱনক লৈ হেতালি খেলিছে অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে। প্ৰথমে বানপানী, এইবাৰ নিৰ্বাচন। কি হৈছে এয়া, কিয়নো শুকুৰবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদে ৰাজ্যখনৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা আৰু পুনৰ নিৰ্ধাৰণ কৰিছিল, কিন্তু তাৰ কেইঘণ্টামানৰ পিছতে পুনৰ বাতিল কৰিলে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা। কাৰণ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে পৰিষদে পুনৰ কাৰ্বি আংলঙত বাতিল কৰিলে এই মুহূৰ্তত সকলো পৰীক্ষা। অৱশ্যে ইতিমধ্যে এই কথা খবৰ আহি পৰিছে আমাৰ হাতত। আজি পোৱাৰ পাছৰ খবৰ, ভয়ংকৰ পথ দুৰ্ঘটনাত বিবাহ যাত্ৰী থকা বাছ দাও দাওকৈ জ্বলি উঠিল ৰাজপথতেই।
এক ঘটনাই পুনৰ ৰাতিপুৱাই ইতিমধ্যে অসম জোকাৰি গৈছে। ভয়ংকৰ পথ দুৰ্ঘটনা, বিবাহ যাত্ৰী থকা বাছ দাও দাওকৈ জ্বলি উঠিল ৰাজপথত। এক অতিকে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত। বিবাহ যাত্ৰী থকা এখন বাছ দাও দাওকৈ জ্বলি উঠে ৰাজপথত। বিবাহ যাত্ৰী লৈ গৈ আছিল বাছখনে, কিন্তু মাজপথতে এখন বাইকক প্ৰচণ্ড জোৰে খুন্দা মাৰি হঠাতে জ্বলি উঠে। অৱশ্যে সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে বাছত থকা সকলো যাত্ৰীৰে, প্ৰাণ যায় বাইক চালকৰ। জুই লাগি উঠাৰ লগে লগে বাছ খিৰিকীৰে জঁপিয়াই প্ৰাণ ৰক্ষা কৰে সকলো যাত্ৰীয়ে। আৰু ইতিমধ্যে এই ঘটনাৰ পাছত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ যান-জঁটৰ সৃষ্টি হয়। খবৰ লাভ কৰাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত আৰু জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে কিছু পৰিমাণে। এই সন্দৰ্ভত ইতিমধ্যে জানিব পৰা অনুসৰি মুখামুখি সংঘৰ্ষৰ ফলত কেইবাখনো বাইকখন চালকে ইতিমধ্যে সৈতে তলত গৈ সোমাই পৰে আৰু বাইকৰ তেলৰ টেংকি ব্লাষ্ট হৈ যায়। তাৰ পিছতে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। অসমৰ ইতিমধ্যে নায়ক এতিয়া খলনায়ক নেকি? কিয়নো মোক গাঁত খান্দি পুতি থওক, কিন্তু মই একো নকওঁ, কিয় ক'লে SI জোনমণি ৰাভাই। মোক গাঁত খান্দি পুতি থওক, কিন্তু নকওঁ মই নকওঁ একো কথা। মোৰ ওপৰত একো গোচৰ নাই। মাজুলীৰ গোচৰ সম্বন্ধে তদন্তৰ পিছতহে সকলো গম পাব। দেওবাৰে ইতিমধ্যে নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ এই মন্তব্য SI জোনমণি ৰাভাৰ। আৰু ইতিমধ্যে লগতে কৈছে উল্লেখযোগ্য যে ইতিমধ্যে আজি সাধাৰণ পোচাকত নগাঁও সদৰ আৰক্ষী থানাত উপস্থিত হৈ SI জোনমণি ৰাভা। কিন্তু সংবাদ মাধ্যমৰ কেমেৰা দেখি সেই স্থানৰ পৰা আঁতৰি যায় SI জোনমণি ৰাভা। নিজৰ হ'বলগীয়া স্বামী ৰাণা পগাগক গ্ৰেপ্তাৰ কৰাৰ পিছতে ৰাণা পগাগৰ সৈতে জোনমণি ৰাভাও প্ৰবঞ্চনাত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল মাজুলী কেইবাগৰাকীও ব্যক্তিয়ে। কিন্তু অৱশ্যে সাংবাদিকৰ কেমেৰা দেখি থানাৰ পৰা আঁতৰি যায় আৰক্ষী বিষয়া জোনমণি ৰাভা। সাংবাদিকে খেদি মহিলাগৰাকীৰ বিষয়ে মাজুলী গোচৰটোৰ সন্দৰ্ভত প্ৰশ্ন কৰাত বিধায়কগৰাকীয়ে কয়, মোক গাঁত খান্দি পুতি থওক, কিন্তু মই একো নকওঁ। এইদৰে সাংবাদিকক উত্তৰ দি নিজৰ ব্যক্তিগত বাহনে আঁতৰি যায় বিষয়াগৰাকী। আজি ইতিমধ্যে পোৱাৰ পাছৰ খবৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও বৃহৎ ঘোষণা কৰিছে। ১ জুনৰ পৰা ইতিমধ্যে নিয়ম সলনি, আপোনাৰ পকেটত পৰিব ইয়াৰ প্ৰভাৱ। অহা ১ জুনৰ পৰা ইতিমধ্যে ৫টা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন যি আপোনাৰ পকেটত পোনপটীয়াকৈ প্ৰভাৱ পেলাব। ধৰি লওক আপুনি যে নতুন মাহৰ সৈতে কিছুমান বিত্তীয় পৰিৱৰ্তন হৈছে। ইয়াৰ অন্তৰ্ভুক্ত থাকিব পাৰে LPG গেছ চিলিণ্ডাৰ মূল্যৰ পৰিৱৰ্তন, বেংক সঞ্চয় আৰু FD একাউণ্ট সুতৰ হাৰ। ১ জুনৰ পৰা ইতিমধ্যে এনে ৫ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব। ইয়াৰ অন্তৰ্ভুক্ত আছে সোণৰ হলমাৰ্কিং আৰু SBI গৃহ ঋণ, এক্সিছ বেংকৰ সঞ্চয় একাউণ্টত নিয়ম মটৰ বীমা নিগম প্ৰিমিয়াম আৰু LPG গেছ চিলিণ্ডাৰ সম্ভাৱ্য মূল্য। আৰু লগতে কৈছে যে আমি এই সকলোবোৰ বিষয়ে আপোনাৰ ওপৰত এটা এটাকৈ বিতং তথ্য দিম বুলি উল্লেখ কৰিছে।